নমস্কাৰ, মই অষ্ট্ৰিয়ানা দিহিঙীয়া। জুবিনৰ অনুৰাগী হিচাপে আজি মনৰ ভাৱ দুটামান অনুৰোধ কৰিব লগা আছে। জুবিনৰ অনুৰাগী হিচাপে মই কোনো শিল্পী নহয়, বয়সত যথেষ্ট সৰু, এইবোৰ কথা ক'ব লাগে নালাগে একো নাজানো, কিন্তু অনুৰাগী হিচাপে এইখিনি কথা কোৱাটো প্ৰয়োজনীয় বুলি মই ভাবোঁ। আমাৰ জ্যেষ্ঠ শিল্পী সমাজলৈ চৰকাৰক কৰিবলৈ এটা অনুৰোধ, আৰু চৰকাৰলৈ মোৰ তৰফৰ পৰা এটা অনুৰোধ যে জুবিনদাৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে হওক, কিয়নো জীয়াই থকা সময়ত তেখেতক আমি যিখিনি মৰ্যাদা দিব লাগিছিল সেয়া তেওঁ নাপালে, ইমান এটা আনচাৰ্টিন ডেথ। আৰু লগতে তেখেতৰ যি সোণাপুৰত ৰাজহুৱা শ্মশানত শেষকৃত্য কৰিব লোৱা হৈছে সেয়া মনে মানি লোৱা নাই। অসমত তেওঁ জীয়াই থকাৰ দিনত যেনেধৰণে ৰজাৰ দৰে আছিল, সমাধিও তেনেকৈ ৰজাৰ দৰে এডোখৰ ডাঙৰ মাটিত হ'ব লাগে বুলি ভাবিছোঁ, মনে বিচাৰিছিল, কিন্তু যিহেতু এতিয়া শেষৰ সময় অলৰেডি আহি পৰিছে, এইটো মনে মানি লোৱা নাই। তৃতীয়, লাহে লাহে যিহেতু ঘটনাবোৰ বেলেগ হৈ হৈ আহি আছে, কিছুমান মানুহ হাত সাৰি গৈছে, নিজকে নিজে দোষী বুলি প্ৰকাশ নকৰিবলৈ, জাষ্টিফাই কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ ফেচবুক পোষ্ট দিছে, যেনে ধৰক শ্যামকানু মহন্ত। তেওঁ নিজৰ গাত দুখ নাই বুলি ফেচবুকত পোষ্ট কৰিব পাৰিছে, কিন্তু ইয়ালৈ আহিব পৰা নাই। তেখেতে এটা নৰ্থ ইষ্ট ফেষ্টিভেল পাতি তাত ফটোশ্বুট কৰি আছে, বিজনেছ মিটিং কৰি আছে, আৰু কিমান টকা খাব পাৰিব, কাক এবাৰ ইউজ কৰিব পাৰিব। গতিকেলৈ আৰু তেখেতৰ ঘৈণীয়েকৰ যি ইটিকিং বাচক হাঁহি পেনিক এটেক, হাৰ্ট এটেকৰ বিষয়ে অলপ মানুহ লাজ নোহোৱা মানুহৰ দৰে অলপ মানুহ শোক প্ৰকাশ নাই। অসমৰ সম্পদ হেৰুৱাই গ'ল, আমি সকলোৱে হেৰুৱাই পেলালোঁ, কিন্তু তেওঁলোকৰ অলপ মানুহ মাথাত মা মছলা নাই। পৰিৱেশ কি হৈ আছে, পৰিস্থিতি কি হৈ আছে, বৰঞ্চ নিজে দুখৰ পৰা বাচিবলৈ ফেচবুক পোষ্ট। অসমৰ মানুহ ইমান মূৰ্খ নহয়, পোষ্ট এটা দি দিব, বুজি পাই যাব মানুহে। উচিত তদন্ত হওক, চৰকাৰে উচিত তদন্ত কৰক, আৰু যদি চৰকাৰে নোৱাৰে উচিত তদন্ত কৰিবলৈ, তেতিয়াহ'লে সঁচাকৈয়ে ৰাইজৰ হাতত গতাই দিয়ক। ৰাইজে উচিত তদন্ত কৰি অসমৰ সম্পদ, অসমৰ ৰাইজে সিদ্ধান্ত ল'ব, আৰু যিসকল দোষী তেওঁলোকক চৰমতকৈ চৰম শাস্তি প্ৰদান কৰিব। সেয়াই জুবিনদাৰ প্ৰতি অসমৰ মৰম চৰকাৰে দেখিছে। তেখেতৰ গীতৰ অনুষ্ঠানৰ পৰা আজি তেখেতৰ শেষৰ সময়লৈকে মানুহখিনিৰ লগত তেওঁৰ কি সম্পৰ্ক। গতিকেলৈ জুবিনদাৰ লগত যদি ন্যায় নহয়, আমাৰ অসমৰ সম্পদৰ লগত যদি ন্যায় নহয়, তেতিয়াহ'লে অসমৰ মানুহৰ লগত ন্যায় নোহোৱা হ'ব। অসমৰ মানুহে ন্যায় পাওক, জুবিনদাই ন্যায় পাওক। আৰু ইমানখিনিয়ে ক'ব লগা আছিলে। এইবাৰ যাতে অসমৰ মানুহে আৱেগিক হৈ হাতৰ ওপৰত হাত থৈ বহি নাথাকে, সকলোৱে ন্যায় বিচাৰি হওক, সকলোৱে মাত মাতক, সেয়া বিচাৰিছোঁ। ধন্যবাদ।